নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ডিসকাস কৰিম গ্ৰহকেইটাৰ বিষয়ে আৰু লগতে অতি সহজে কেনেকৈ গ্ৰহকেইটাৰ নাম মনত ৰাখিব পাৰি সেই বিষয়ে সো ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিওটো চাই ল'ব ধন্যবাদ এতিয়া বলক আমি ভিডিওটো আৰম্ভ কৰোঁ বুধ হৈছে সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহ আৰু সূৰ্যৰ নিকটতম সূৰ্যৰ চাৰিওফালে ইয়াৰ কক্ষপথত 87.97 পৃথিৱী দিন লাগে যি সূৰ্যৰ সকলো গ্ৰহৰ ভিতৰত আটাইতকৈ কম ইয়াক ৰোমান দেৱতা মাৰ্কুৰিয়াছ বাণিজ্য দেৱতাৰ বাৰ্তাবাহক আৰু গ্ৰীক দেৱতা হামিৰ্ছৰ সৈতে সম্পৰ্কিত দেৱতা আৰু নশ্বৰৰ মাজত মধ্যস্থতাকাৰী নামেৰে নামকৰণ কৰা হৈছে এতিয়া আহিল শুক্ৰ হৈছে সূৰ্যৰ পৰা দ্বিতীয় গ্ৰহ ইয়াক প্ৰেম আৰু সৌন্দৰ্যৰ ৰোমান দেৱীৰ নামেৰে নামকৰণ কৰা হৈছে চন্দ্ৰৰ পিছত পৃথিৱীৰ নিশাৰ আকাৰৰ আটাইতকৈ উজ্জ্বল প্ৰাকৃতিক বস্তু হিচাপে শুক্ৰই ছাঁ পেলাব পাৰে আৰু বিৰল সময়ত দিনৰ পোহৰত খালী চকুৰে দৃশ্যমান হ'ব পাৰে এতিয়া আহিল পৃথিৱী হৈছে সূৰ্যৰ পৰা তৃতীয় গ্ৰহ আৰু জীৱনক আশ্ৰয় আৰু সমৰ্থন কৰাৰ বাবে জনাজাত একমাত্ৰ জ্যোতিৰ্বৈজ্ঞানিক বস্তু পৃথিৱীৰ পৃষ্ঠৰ প্ৰায় 29.2% হৈছে মহাদেশ আৰু দ্বীপৰে গঠিত ভূমি বাকী 70.8% পানীৰে আৱৰি আছে বেছিভাগ মহাসাগৰ সাগৰ উপসাগৰ আৰু অন্যান্য নিমখ জলাশয়ৰ দ্বাৰা কিন্তু লগতে হ্ৰদ আৰু অন্যান্য মিঠা পানীৰ দ্বাৰা যি একেলগে জলমণ্ডল গঠন কৰে এতিয়া আহিম মংগল গ্ৰহ হৈছে সূৰ্যৰ পৰা চতুৰ্থ গ্ৰহ আৰু সৌৰজগতৰ দ্বিতীয় আটাইতকৈ সৰু গ্ৰহ কেৱল বুধতকৈ ডাঙৰ ইংৰাজীত মংগল গ্ৰহে যুদ্ধৰ ৰোমান দেৱতাৰ নাম বহন কৰে আৰু ইয়াক প্ৰায় ৰঙা গ্ৰহ বুলি কোৱা হয় পিছৰটোৱে মংগল গ্ৰহৰ পৃষ্ঠত প্ৰচলিত ল' অক্সাইডৰ প্ৰভাৱক বুজায় যি ইয়াক খালী চকুত দৃশ্যমান জ্যোতিৰ্বৈজ্ঞানিক শৰীৰৰ মাজত এক ৰঙা ৰূপ প্ৰদান কৰে মংগল গ্ৰহ হৈছে এক পাতল বায়ুমণ্ডলৰ সৈতে এক স্থলজ গ্ৰহ যাৰ পৃষ্ঠৰ বৈশিষ্ট্যবোৰে চন্দ্ৰৰ প্ৰভাৱ স্কেটাৰ আৰু পৃথিৱীৰ উপত্যকা মৰুভূমি আৰু মেৰু বৰফৰ টুপিৰ কথা মনত পেলায় বন্ধু বান্ধৱীসকল এতিয়া আমি আহিম বৃহস্পতি গ্ৰহলৈ বৃহস্পতি হৈছে সূৰ্যৰ পৰা পঞ্চম গ্ৰহ আৰু সৌৰজগতৰ সৰ্ববৃহৎ গ্ৰহ ই হৈছে সৌৰজগতৰ আন সকলো গ্ৰহৰ তুলনাত 2.5 গুণতকৈ অধিক ভৰৰ এক গেছ দৈত্য কিন্তু সূৰ্যৰ ভৰৰ 1000 ভাগতকৈ অলপ কম চন্দ্ৰ আৰু শুক্ৰৰ পিছত বৃহস্পতি হৈছে পৃথিৱীৰ নিশাৰ আকাশৰ তৃতীয় উজ্জ্বলতম প্ৰাকৃতিক বস্তু ইয়াক প্ৰাক ঐতিহাসিক সময়ৰ পৰা পালন কৰা হয় আৰু ইয়াৰ আকাৰ পৰ্যবেক্ষণ কৰাৰ বাবে ইয়াক দেৱতাৰ ৰজা ৰোমান দেৱতা বৃহস্পতি নামেৰে নামকৰণ কৰা হয় বান্ধৱীসকল এতিয়া আমি আহিলোঁ পৰৱৰ্তী গ্ৰহলৈ শনি হৈছে সূৰ্যৰ পৰা ষষ্ঠ গ্ৰহ আৰু বৃহস্পতিৰ পিছত সৌৰজগতৰ দ্বিতীয় সৰ্ববৃহৎ গ্ৰহ এইটো এটা গেছ দৈত্য যাৰ গড় ব্যাসাৰ্ধ পৃথিৱীৰ প্ৰায় 9.5 গুণ ইয়াত পৃথিৱীৰ গড় ঘনত্বৰ এক অষ্টাংশহে আছে অৱশ্য ইয়াৰ ডাঙৰ আয়তনৰ সৈতে শনি 95 গুণ অধিক বৃহৎ শনিৰ নাম ধন আৰু কৃষি ৰোমান দেৱতাৰ নামেৰে ৰখা হৈছে ইয়াৰ জ্যোতিৰ্বৈজ্ঞানিক প্ৰতীকে ঈশ্বৰক কাষ্টেক প্ৰতিনিধিত্ব কৰে ৰোমানসকলে সপ্তাহৰ সপ্তম দিনটো শনিবাৰে নামকৰণ কৰিছিল শনিৰ দিন বন্ধু বান্ধৱীসকল এতিয়া আমি আহিলোঁ ইউৰেনাছ গ্ৰহলৈ ইউৰেনাছ হৈছে সূৰ্যৰ পৰা সপ্তম গ্ৰহ ইয়াৰ নাম হৈছে আকাশৰ গ্ৰীক দেৱতা ইউৰেনাছৰ প্ৰসংগ যি গ্ৰীক পৌৰাণিক কাহিনী অনুসৰি আৰেছৰ প্ৰতিমা জিউছৰ ককা দুটা আৰু ক্ৰনাছৰ পিতৃ আছিল ইয়াৰ সৌৰজগতৰ তৃতীয় সৰ্ববৃহৎ গ্ৰহ ব্যাসাৰ্ধ আৰু চতুৰ্থ সৰ্ববৃহৎ গ্ৰহভৰ আছে ইউৰেনাছ নেপচুনৰ সৈতে গঠনত একে আৰু দুয়োটাৰে বৃহৎ ৰাসায়নিক গঠন আছে যি ডাঙৰ গেছ দৈত্য বৃহস্পতি আৰু শনিটোৰৰ পৰা পৃথক বন্ধু বান্ধৱীসকল এতিয়া আমি আহিলোঁ নেপচুন গ্ৰহলৈ নেপচুন হৈছে সূৰ্যৰ পৰা অষ্টম আৰু আটাইতকৈ দূৰত জনাজাত সৌৰ গ্ৰহ সৌৰজগতত ই হৈছে ব্যাস অনুসৰি চতুৰ্থ সৰ্ববৃহৎ আৰু তৃতীয় সৰ্বাধিক বিশাল গ্ৰহ
আৰু আটাইতকৈ ঘন দৈত্য গ্ৰহ। ই পৃথিৱীৰ ভৰৰ 17 গুণ। ইয়াৰ প্ৰায় যমজ ইউৰেনাছতকৈ অলপ বেছি বিশাল। নেপচুন ইউৰেনাছতকৈ ঘন আৰু শাৰীৰিকভাৱে সৰু, যিকোনো ইয়াৰ অধিক ভৰৰ ফলত ইয়াৰ বায়ুমণ্ডলৰ অধিক মধ্যাকৰ্ষণীয় সংকোচন হয়। বন্ধু বান্ধৱীসকল, এতিয়া আমি নেক্সট আহিলোঁ গ্ৰহ 8টাৰ মনত ৰখাৰ সহজ উপায়লৈ। যেনেকৈ আই ফেৰী ইৰুগেটড, মাৰ্টাৰ, জাষ্ট, চিন, আছ, নেপচুন। মাইটে মাৰ্কাৰী মানে বুধ, ফেৰী ভেনাছ মানে শুক্ৰ, ইডুকেটেড আৰ্থ মানে পৃথিৱী, মাদাৰ মাৰ্চ মানে মংগল, জাষ্ট জুপিটাৰ মানে বৃহস্পতি, চিন চেটাৰ্ণ মানে শনি, আছ ইউৰেনাছ, নেপচুন